Hello friends, welcome to my YouTube channel. মই আপোনালোকক দেখুৱাম যদি কোনোবাই আপোনালোকক WhatsAppত ভিডিও কল কৰি ডিস্টার্ব কৰি আছে বা আপুনি ডিস্টার্ব ফিল হৈ আছে তেতিয়া আপুনি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব হেতু কেনেকৈ অফ কৰিব যে কোনোবাই আপোনাক আৰু ভিডিও কল কৰিব নোৱাৰিব হেতু কেনেকৈ আপুনি নোটিফিকেশনটো অন কৰি থব মই হেতু আপোনালোকক দেখাম সো সিম্পলি আপোনালোকৰ সেটিংত যাব সেটিংত যায় ইয়াৰ পিছত এপছত যাব এপছত যায় সিম্পলি হোৱাটছআপত যায় পারমিশন আছে পারমিশন যাব যাই ইয়াতে চাওক ক্যামেরা আছে ক্যামেৰাটো অফ কৰি থব অফ কৰি থলে আপোনাক কোনেও ভিডিও কল কৰিব নোৱাৰে অথবা আপুনিও যদি কাৰোবাক ভিডিও কল কৰিব লগা হয় তেতিয়ালে আপোনাৰ এইটো আগতে অন কৰি ল'ব লাগিব তেতিয়াহে আপোনাৰ এইটো আপুনি বেলেগক ভিডিও কল কৰিব পাৰিব বা আপোনাক বেলেগে ভিডিও কল কৰিব পাৰিব গতিকে এইখিনি আছিল মোৰ ভিডিও যদি ভাল লাগে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব